মৃত্যুৰ পূৰ্বে ৰাৱণে নাৰী সন্দৰ্ভত তিনিটা কথা কৈছিল, যি তিনিটা কথা আজি আখৰে আখৰে মিলি গৈছে। শুনিবলৈ কাৰোবাৰ বাবে তিতা হ'ব পাৰে, কিন্তু ৰাৱণে কোৱা সেই তিনিটা আজি সত্য প্ৰমাণিত হৈছে। নাৰীসকলৰ সন্দৰ্ভত ৰাৱণে যি কৈছিল সেয়া আপুনি চাব পাৰে। সেইবাবে আমি এই ভিডিঅ'টোত ৰাৱণে কোৱা সেই তিনিটা কথা আগবঢ়ালোঁ। নমস্কাৰ, মই পৱন। আপুনি চাই আছে পৱন মটিভেশ্যনেল ইউটিউব চেনেল। ৰামায়ণৰ কাহিনী যদিও নিশ্চয় জানে, তথাপি আপোনাক কওঁ। ধৰ্মীয় শাস্ত্ৰৰ মতে ৰাৱণে যে সীতাক হৰণ কৰি কেৱল ভুলেই কৰিছিল এনে নহয়, ৰাৱণে ভগৱান ৰামচন্দ্ৰৰ সৈতে শত্ৰুতাও কৰিছিল। চাবলৈ গ'লে সমগ্ৰ দুনিয়াত ৰাৱণক এজন বেয়া মানুহ বুলিয়েই সকলোৱে গণ্য কৰি আহিছে। দশৰা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব, ৰাৱণ জ্ঞানী ৰূপেও বেছ পৰিচিত আছিল। ৰাৱণৰ সমান জ্ঞানী খুব কম আছিল বুলিয়েই কোৱা হয়। কিন্তু সকলোবোৰ একাষৰীয়া হৈ ৰ'ল। সীতাক হৰণ কৰি ৰাৱণে যেন নিজেই নিজৰ মৃত্যুক নিমন্ত্ৰণ দিছিল। যদিও কিন্তু ৰাৱণে সীতাক হৰণ কৰিছিল, তথাপি ৰাৱণৰ সহনশীল শক্তিক আপুনি স্বীকাৰ কৰিবই লাগিব। সীতাক হৰণ কৰি নিয়াৰ পিছতো সীতাক স্পৰ্শই কৰা নাছিল। ৰাৱণে সীতাক হৰণ কৰাৰ পিছতো কোনো বেয়া ব্যৱহাৰ কৰা নাছিল। সীতাৰ সৈতে ভিডিঅ'টোত ৰাৱণক ভাল বুলি কোৱাটো আমাৰ উদ্দেশ্য নহয়। ইয়াৰ বিপৰীতে এই কথাখিনিৰ সৈতে বুজাব খুজিছোঁ, এটা মাত্ৰ ভুলেই এজন মানুহৰ জীৱন কেনেকৈ শেষ কৰি দিব পাৰে। যিটো ৰাৱণৰ লগতো হ'ল। সীতাক হৰণ কৰাৰ সেই ভুলটোৰ বাবে ৰাৱণৰ মৃত্যু হৈছিল। কিন্তু প্ৰাণ ত্যাগৰ পূৰ্বে ৰাৱণে নাৰী সন্দৰ্ভত এনে কিছুমান কথা কৈ গৈছিল যে যিখিনি আজিও সত্য প্ৰমাণিত হৈছে। আপুনিও সেইখিনিৰ সৈতে একমত হ'ব নিশ্চয়। নাৰীৰ সন্দৰ্ভত ৰাৱণে যিখিনি কথা কৈ গৈছিল, এইবাৰ জানি লওঁ আহক। নম্বৰ 1, প্ৰাণ ত্যাগ কৰাৰ পূৰ্বে ৰাৱণে কৈছিল, নাৰী এজনীয়ে আনজনীৰ বেয়া কৰে। যদি এগৰাকী মহিলাই কিবা গোপনীয় কথা জানি যায়, সেই কথা আৰু মহিলা বা ছোৱালীগৰাকীৰ পেটত নৰয়। সেই কথাটো কাক কমকৈ ভাবি ভাবি এটা সময়ত জুইৰ দৰে বিয়পাই পেলায়। সেইবাবে বহুতেই মহিলা বা গোপনীয় কথা নকয়। তেওঁলোকে ভাবে গোপনীয় কথা কৈ দিলে ফাদিল হৈ যাব পাৰে, আৰু ফাদিল হৈ গ'লে যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। অৱশ্যে বহু ক্ষেত্ৰত এই কথা সত্য প্ৰমাণিত হোৱাটো দেখা যায়। নম্বৰ 2, প্ৰাণ ত্যাগ কৰাৰ পূৰ্বে ৰাৱণে কৈছিল, নাৰী সদায় মতলবী স্বভাৱৰ হয়। নিজৰ মতলব পূৰ্ণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। একোগৰাকী নাৰী লাগিলে কাৰোবাক প্ৰবঞ্চনাই কৰিব, তথাপিও নিজৰ মতলব পূৰ্ণ কৰিবই। বহু লোক এনেকুৱা আছে যি এইখিনি সমৰ্থন কৰে। আন বহুতে আকৌ এইবোৰ মিছা বুলি ভাবে। গতিকে বিচাৰৰ ভাৰ আপোনালৈ ঠেলিলোঁ। এয়া কিমান সঁচা, যদি মিছা, কিয় মিছা সেয়া জনাৰ দায়িত্ব সম্পূৰ্ণ আপোনাৰ। নম্বৰ 3, মৃত্যুৰ পূৰ্বে ৰাৱণে কৈছিল, মহিলা নিজেই কোৱা এটা কথা বৰ সোনকালে সলাই দিয়ে আৰু কেতিয়াও সঁচা কথা নকয়। সেইবাবে কোনোবা নাৰীক বিশ্বাস কৰাত খুব ভাবি চিন্তিহে বিশ্বাস কৰিব লাগে। ওৰ কথা ত'ত কোৱাটো বহু মহিলাৰ স্বভাৱ। এই স্বভাৱেই মানুহৰ মাজত সংঘাত আৰু বিবাদৰ সৃষ্টি কৰে। আপুনিও আপোনাৰ দৈনন্দিন জীৱনত এইসমূহ কথা বিচাৰ কৰি চাব পাৰে। ৰাৱণে কোৱা সমূহ কথা সঁচা নে মিছা? ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।